हेलो ভিউয়ার্স আশা কৰো সকলোৱে ভালে আছে মোৰ পাৰ্সোনাল কিছুমান অসুবিধা থকাৰ কাৰণে বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই মোৰ চেনেলত গতিকে আজি মই এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত ভিডিঅ'টো বনাই আছো আপোনালোকে গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব নহলে স্কিপ কৰিলে একো বুজিব নোৱাৰিব আজি যেটো বিষয়ৰ ওপৰত ভিডিঅ' বনাই আছো হেতু অসমত বৰ্তমান যেটো বিষয়ক লৈ মিডিয়াত বা সামাজিক জীৱনত বহু পৰিমাণে চৰ্চা হৈ আছে সেই বিষয়টোৰ ওপৰতে আজি মই এটা ভিডিঅ' বনাম বহুত মানুহৰ বহুত ভুল ধাৰণা আছে বহুতে বিধেয়কখন সম্পৰ্কে ভালদৰে বুজা নাই তে মই সেই সম্পৰ্কে এটা সেই সম্পৰ্কে যেটো ইয়াৰ বেসিক যেটো মানে কনসেপ্ট বেসিক যেটো ধাৰণা হেতু সকলোকে মই দিবলৈ চেষ্টা কৰিম যে ক্যাপ CAB ক্যাপখন কি ক্যাপৰ ফুল ফৰ্ম হৈছে সিটিজেনশিপ এমেন্ডমেন্ট বিল 2019 ইয়াৰ আগত 2018 তো সেইখন বিল আহিছিল ফাৰ্স্ট এইখন 2016 ত আহিছিল তাৰ পিছত সংসদীয় কমিটিলৈ গৈছিল সংসদীয় কমিটিলৈ যোৱাৰ পিছত 3-4 বছৰ সংসদীয় কমিটিয়ে সেইখনৰ ওপৰত বিভিন্ন ধৰণৰ মতামত ললে লোৱাৰ পিছত 2018 ৰ লাষ্টৰ ফালে সেইখন সংসদত জমা দিলে সংসদীয় কমিটি তাৰ পিছত 2019 ৰ প্ৰথম ভাগত এইখন বিল সংসদত উত্থাপন হৈছিল কিন্তু সেইখন সংসদৰ কাৰ্যকাল শেষ হোৱাত বিলখন লেপছ হৈ যায় এতিয়া আকৌ নতুন ৰূপত এই বিলখন সংসদত আনিব খুজিছে মোদী চৰকাৰে ইতিমধ্যে মোদী চৰকাৰৰ সেন্ট্ৰেল কেবিনেটে এই বিলখনক অনুমোদন দিছে গতিকে এই বিলখনৰ মূল কথাখিনি মই আজি আপোনালোকক ক'বলৈ গৈ আছো এই বিলখন অকল অসমৰ কাৰণে নহয় এই বিলখন গোটেই দেশতে বলবৎ হ'ব খালি ট্ৰাইবেল মেজৰিটি থকা যিবিলাক অঞ্চল আছে আৰু ইনাৰ লাইন পাৰমিট থকা যিবিলাক ৰাজ্য আছে বা অঞ্চল আছে সেইবিলাকত এই বিলখন কাৰ্যকৰী নহব তাৰ বাহিৰে গোটেই দেশতে এই বিলখন কাৰ্যকৰী হ'ব এতিয়া এই বিলখনৰ যেটো মূল কথা বা মূল যেটো উদ্দেশ্য সেই সম্পৰ্কে মই জনাম এই বিলখনত কোৱা হৈছে যে তিনিখন দেশৰ পৰা পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানৰ পৰা যিসকল মাইনৰিটি মেজৰিটি মানুহখিনি নহয় কিন্তু খালি মাইনৰিটি যিবিলাক মাইনৰিটি মানুহে ভাৰতত আহি বসবাস কৰি আছে সেই সকলক ভাৰতীয় নাগৰিকত্ব দিয়া হ'ব এটা পদ্ধতিৰ মাধ্যমেৰে এটা হিয়তে ম্যাক্সিমাম 6 বছৰ ভাৰতত বসবাস কৰিব লাগিব লং টাইম ভিসা লৈ তেতিয়া হলে হিয়তে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব ইয়াত এনেকুৱা কোনো কথা নাই যে গোটেই মানুহখিনি অসমতে মানে বসবাস কৰিব লাগিব বাংলাদেশৰ পৰা যিখিনি বাংলাদেশী হিন্দু আহিব সেইখিনি গোটেইখিনি অসমতে থাকিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই এতিয়া ইয়াক লৈ বিৰোধিতা হৈ আছে ইয়াক লৈ বিৰোধিতা হোৱাৰ কোনো কাৰণ নাই এই বিলখন যদি পাছ হৈ যায় তেনেহলে এটা বিদেশী সমস্যা বহুদিনৰ পৰা যেটো অসমত চলি আছে হেতু পাৰ্মানেন্ট এটা সমাধান হ'ব কাৰণ এই বিধেয়কখনত বা বিলখনত বা এক্টখনত ক্লিয়াৰলি কোৱা আছে 2014 চনৰ 31 ডিসেম্বৰৰ আগত যিসকলে এই তিনিখন দেশৰ পৰা তিনিখন দেশৰ নাম মই আগতে কলো বাংলাদেশ পাকিস্তান আৰু আফগানিস্তান এই তিনিখন দেশৰ পৰা যিবিলাক মাইনৰিটি মানুহ আছে মাইনৰিটি বুলি চিনাক্ত কৰিছে 6টা ধৰ্মৰ লোকক এই 6টা ধৰ্মৰ লোকে যদি 2014 চনৰ 31 ডিসেম্বৰৰ আগতে লং টাইম ভিসা লৈ ভাৰতত আহিছিল তেতিয়া হলে হিয়তে এই বিলখনৰ জৰিয়তে লাভৱান হ'ব কিন্তু যিসকলে 2014 চনৰ 31 ডিসেম্বৰৰ পিছত আহিছে সেই সকলে এই বিলৰ আওতাত নাহে আৰু হিয়তে ভাৰতীয় নাগৰিকত্বৰ কাৰণে বা ভাৰতীয় সিটিজেনশিপৰ কাৰণে কোনো ধৰণৰ আবেদন বা এপ্লাই কোনো ঠাইতে কৰিব নোৱাৰে এইটো এটা ভুল ধাৰণা সকলোৰে মনত আছে বহুতৰে কোশ্চেন আহিব ইয়াত মুছলিম মানুহৰ নাম নাই কিয় কিন্তু এই তিনিখন দেশত মুছলিম মানুহ মাইনৰিটিত নপৰে মেজৰিটিত পৰে সেই কাৰণে মুছলিম মানুহৰ নাম
ইয়াতে মুছলিম ধৰ্মৰ নাম ইয়াতে মুছলিম ধৰ্মৰ মানুহৰ নাম ইয়াতে সন্নিৱিষ্ট কৰা হোৱা নাই এক্টখনত, যিহেতু তাতে মুছলিম মানুহ মেজৰিটিত পৰে। বাংলাদেশতো মুছলিম মেজৰিটি, পাকিস্তানতো মুছলিম মেজৰিটি আৰু আফগানিস্তানতো মুছলিম মেজৰিটি কাণ্ট্ৰি বুলি অল অভাৰ ৱৰ্ল্ডৰ মানুহে জানে। গতিকে সেইকাৰণে মুছলিম মানুহৰ নাম ইয়াতে ইনক্লুড কৰা হোৱা নাই, ইয়াতে অনলি ফৰ মাইনৰিটি মানুহৰ নাম ইনক্লুড কৰা হৈছে। গোটেইখিনি মাইনৰিটি মানুহেই এই সুবিধাটো পাব, কিন্তু 2014 চনৰ 31 ডিচেম্বৰৰ আগত অহা হ'ব লাগিব আৰু লং টাইম ভিছা থকা মানুহখিনিহে পাব। ইয়াতে যিসকল মানুহৰ লং টাইম ভিছা নাই সিহঁতৰ ক্ষেত্ৰত কি হ'ব সেই সম্পৰ্কে একো কিন্তু বিলখনত কোৱা নাই। যাৰ কোনো ডকুমেণ্টছ নাই, কোনো লং টাইম ভিজাৰ কোনো ডকুমেণ্টছ নাই, পাছপৰ্ট নাই, সেইসকল মানুহৰ ক্ষেত্ৰত কি হ'ব সেই সম্পৰ্কে কিন্তু এই বিলখনত একো ধৰণৰ কথা উল্লেখ কৰা নাই। সেই সম্পৰ্কে পৰৱৰ্তী সময়ত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা নিশ্চয় স্পষ্টীকৰণ দিয়া হ'ব। সেই সম্পৰ্কে আমি ৱেইট কৰি থাকিম, কি সিহঁতে ষ্টেটমেণ্ট দিয়ে বা সিহঁতে কি তথ্য দিয়ে। সেই হিচাপে মই পৰৱৰ্তী এটা ভিডিঅ' বনাম। এইটোৱে আছিল কেবৰ ওপৰত মূল কথা, আৰু এইখন অল অভাৰ ইণ্ডিয়াতে লাগু হ'ব। খালি ইনাৰ লাইন পাৰ্মিট থকা ষ্টেট কেইখন আৰু পাৰ্মিট থকা ষ্টেট আৰু 6 শিডিউলৰ আণ্ডাৰত যিকেইখন অঞ্চল আছে ভাৰতবৰ্ষত, সেইকেইখন অঞ্চলত এই বিলটো প্ৰযোজ্য নহ'ব। ধন্যবাদ বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।